मेहनत कोई नहीं देखता. People will judge you based upon your result. Compromise, presence, hard worker শেষত আহে এটা ৰাতি. আজিৰ ৰাতিটো কাইলৈ কি হ'ব আমি নাজানো, কোনেও নাজানে. কোনোবাই হয়তো এবাৰ অফিচাৰ হ'ব, কোনোবাই অহাবাৰ আকৌ দিব লাগিব. এইবাৰ ৰৈ যোৱাখিনিয়ে অহাবাৰ পাৰিব. কিন্তু তাৰ পিছতো এই সকলোৰে মাজত থকা একমাত্ৰ কমন এলিমেণ্টটোৱে হৈছে মেহনত. কোনোবাই যদি ছমহীয়া ছোৱালীজনীক বাপেকৰ কাষত শুৱাই সিটো কোঠাত গোটেই ৰাতি পঢ়িছে, কোনোবাই বেংকৰ চাকৰিৰ পৰা 7 বজাত আহি আকৌ পঢ়া টেবুলত বহিছে, কোনোবাই আকৌ হিচাপ কৰি পাইছে এয়াই লাষ্ট এটেম্প. কোনোবাই অভিমানী প্ৰেমিকাক মৰমৰ পুজনি দিছে আৰু মাত্ৰ কেইদিনমান, এইকেইদিন খং অভিমান নকৰিবাচোন. কোনোবাই মাকক কৈছে আজিৰ পৰা তই আৰু মোৰ ৰুমত জাগি থাকিব নালাগে, দেউতাৰ লগত তাতে শুবি. এই কোনোবাবোৰ আন কোনো নহয়, আমাৰ চৌপাশৰ সপোন দেখি ভাল পোৱা মানুহখিনি, যিয়ে এদিন ডাঙৰ হ'ব খোজে, আনতকৈ ডাঙৰ. সপোনৰ চক্ৰবেহুত আমি কি হেৰুৱাওঁ, কি এৰি আহোঁ কোনেও নেদেখে. সপোনৰ চক্ৰবেহু ছেক্ৰিফাইচ, মেহনতৰ দাম নাই. লোকে আমাৰ ছাকচেছ ষ্টৰিহে পঢ়ে, ষ্ট্ৰাগল ষ্টৰি কেৱল নিজৰ মানুহখিনিয়ে দেখে. তথাপিও আমি আন্তৰিকতাৰে বিশ্বাস কৰোঁ, যিয়ে লাগি থাকে সিয়ে জিকি যায়. ধন্যবাদ.